লাওৰে বনোৱা পিঠা খালোঁ। নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, গৰু বিহু স্পেচিয়েল মিনি ব্লগৰ নেক্সট পাৰ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মানে ইয়াৰ আগৰ পাৰ্টত মানে চিম্পলকৈ চাহ খোৱাৰ পিছত আমি মাহঁতে বনালে এয়া পানী পিঠা খালোঁ। আৰু তাৰপিছত এয়া বৰমাহঁতে দি গ'ল আমাক বিহান। কোনটো ফ্ৰক বেছি ভাল লাগিছে কমেণ্ট কৰি জনাব। তাৰপিছত এয়া দেউতাই বনাইছে নৰ্মেল মানে মাঘ বিহুত যে বনাওঁ সেই পিঠা। তাৰপিছত দুপৰীয়া আঞ্জা খালোঁ জলপান। এয়া ভণ্টিয়ে বনাইছে লাওৰে বনোৱা পিঠা। লাওৰে বনাইছে, খালি সৰু পিঠাত লাওখিনি দি হ'লে বনাইছে। আমাৰতো মানে নিয়ম আমি এতিয়াহে লাও খাব পাৰিম মানে, আৰু আমি গৰুকো খুৱাওঁ, গৰুক খোৱাৰ পিছতহে আমি খাব পাৰোঁ। আপোনালোকে বহাগ বিহু তেনেদৰে মানে লাওৰে বনোৱা পিঠা খায় নে নাখায় কমেণ্ট কৰি জনাব। আমি কিন্তু লাও পাল্লা পিঠা বুলি কওঁ। আৰু আপোনালোকে কি নামেৰে মাতে এই পিঠাটোক মানে কমেণ্ট কৰি জনাব। গধূলি এয়া খুৰীমাহঁতৰ গৰুকেইটা আনিলে, আৰু আমাৰ যিহেতু গৰু নাই তেওঁলোকৰ লগতে আমি নিয়মটো কৰিলোঁ। আমি প্ৰথমতে গৰুকেইটাক বিচনীৰে বিচি দিলোঁ, তেতিয়াহে বিচিব পাৰে নহয়। আৰু তাৰপিছত লাওৰে বনোৱা যে পিঠা দেখাইছিলোঁ সেয়া দিলোঁ গৰুকেইটাক, নিয়মটো কৰিলোঁ। আজিৰ কাৰণে বাই।